Hello everyone, মোৰ নাম নিতা ভামৰা আৰু আজি মই আপোনালোকক সবকে নৱেম্বৰ মান্থৰ যোনটো অফাৰ্স পুৰ আছে হেতু এক্সপ্লেইন কৰিম কিন্তু হেতু এক্সপ্লেইন কৰা আগতে মই কৈছো এটো মান বহুত আমি এফৰ্ট দিব লাগিব so effort means work and all the growth of the business depends upon continuous efforts so নিজৰ পুৰা 100% দিয়ক হাৰ্ড ওয়াৰ্ক কৰক কাৰণ বহুত ধুনিয়া অফাৰ্স হেবোৰ একদম মিছ নকৰিব so এই মাহত নৱেম্বৰ মাহত যদি আপুনি 1st নৱেম্বৰ পৰা 30 নৱেম্বৰ লৈকে আপুনি যদি নিজৰ 50 BP কৰে তেতিয়া আপুনি এই লাভ নেচাৰ ফৰেষ্ট বেৰী বডি স্ক্ৰাব আৰু বডি ক্ৰীম যাৰ আসল প্ৰাইস হল 1148 rupees আপুনি only 149 ত পাব 50 BP কৰিলে আপুনি এটো only এই দুটা ক্ৰীম আৰু স্ক্ৰাবটো 149 ত পাব আৰু এটো আপুনি নৱেম্বৰত কৰিব লাগিব আৰু আপুনি ডিসেম্বৰত আপুনি এই গিফটটো পাব প্লেন্টি প্ৰগ্ৰাম গিফটটো so বহুত ধুনিয়া অফাৰ হয় একদম মিছ নকৰিব নেক্সট হল আমাৰ 100 BP যোনটো অফাৰ হেতু বহুত বেছি ধুনিয়া আমি নৱেম্বৰ মান্থত যদি আমি 100 BP কৰো so আমি পিউমা ইউনিসেক্স স্পোর্টস ব্যাগ 1499 ৰ ব্যাগটো আমি only 299 ত পাই আছো so বহুত ধুনিয়া একদম 100 BP টো সবেই কৰিব কিন্তু আৰু যদি আমি 150 BP কৰো তেতিয়া আমি এই বডি ক্ৰীম টু স্ক্ৰাব টু আৰু যোনটো ব্যাগটো এই গুটেকিটা বস্তু 2647 ৰ আমি only পাই আছো 448 rupees নেক্সট হল আমাৰ বহুত ধুনিয়া আমাৰ ওয়েলনেছৰ অফাৰ আহিছে so আমি যদি নৱেম্বৰ 1 তাৰিখৰ পৰা 15 ডিসেম্বৰ লৈকে দুজন নতুন ৰিক্ৰুট কৰো দুজন নিউ মেম্বাৰ আনো আৰু তাহাতি যদি 100 BP কৰে তেতিয়া আপুনি যিকোনো দুটা নিউট্ৰিশেক নিজৰ চয়েসৰ দুটা ফ্লেভাৰ ল'ব পাৰে লগতে ওয়েলনেছ শেকাৰটো যাৰ প্ৰাইস হল 6797 rupees আপুনি পাইছে only 299 rupees আৰু 1st নৱেম্বৰৰ পৰা 15 ডিসেম্বৰ লৈকে যদি আপুনি 4 জন ৰিক্ৰুট কৰে নতুন 4টা মেম্বাৰ নিজৰ টিমত আনে আৰু তাহাতি যদি নিজৰ 100 BP কৰে 4 জনে তেতিয়া আপুনি নিউট্ৰিশেক দুটা আৰু দুটা শেকাৰটো পাবই লগতে আপুনি মাল্টিভিটামিন আৰু মিনাৰেলটো পাব যাৰ প্ৰাইস হল 8096 আৰু আপুনি পাইছে only 399 rupees আৰু যদি আপুনি 5 জন ৰিক্ৰুট কৰে 1st নৱেম্বৰৰ পৰা 15 ডিসেম্বৰ লৈকে আৰু হে 5 জনেই যদি নিজৰ 100 BP কৰিছে তো আপুনি দুটা নিউট্ৰিশেক শেকাৰ মাল্টিভিটামিন আৰু এই স্মাৰ্ট ওয়াচটো পাই আছে সো বহুত ধুনিয়া অফাৰ একদম মিছ নকৰিব 599 rupees এই গুটে গিটা বস্তু পাই আছে সো দুজন নহয় 4 জন নহয় 5 জন ৰিক্ৰুট কৰিবই তেতিয়া আপুনি গুটে গিটা বস্তু পাই আছে নিউট্ৰিশেক দুটা শেকাৰ মাল্টিভিটামিন আৰু স্মাৰ্ট ওয়াচটো only 599 নেক্সট অফাৰটো হল আমাৰ মেনেজাৰছৰ কাৰণে যোনে অক্টোবৰ মাহত মেনেজাৰ লেভেলটো মেইনটেইন কৰিছে বা নতুন মেনেজাৰ টাইটেলটো পাইছে সো তাহাতি যদি 1st নৱেম্বৰৰ পৰা 31st ডিসেম্বৰ লৈকে 8টা নতুন ৰিক্ৰুট কৰিছে নিজৰ টিমত আৰু হে 8 জনে 100 BP যদি কৰিছে for 3 consecutive months মানে নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী বা ডিসেম্বৰ কোনবা ৰিক্ৰুট হৈছে ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী সো তিনটা consecutive monthত 100 BP কৰিছে তেতিয়া আপোনালোকে 24999 ৰ এই হেডসেটটো only 499 rupees পাব আৰু এটো আপুনি এপ্ৰিলত এভেল কৰিব পাৰিব সো একদম বহুত ধুনিয়া অফাৰ ইমান কষ্টি এটা আপুনি মিছ নকৰিব নিজৰ টিমটো বাঢ়িব আৰু ৰিক্ৰুটমেন্টটো আপোনাৰ হেল্প হ'ব নেক্সট হল ডাবল ইট ফৰ অল নিউ এচিভাৰ্স সো নৱেম্বৰ এণ্ড ডিসেম্বৰ কোনোবা নতুন যদি টাইটেল পায় 369% তাহাতি তেতিয়া এক্সট্ৰা পিডি এটাও আৰ্ন কৰিব যেটো 369 ত পায় তাৰ লগতে আৰু নিউ টাইটেল এচিভ কৰি another 1 month মেইনটেইন কৰিব লাগিব তেতিয়া এক্সট্ৰা পিডি পায় আছে সো ইমান ধুনিয়া অফাৰ্স এবাৰ আছে সো নিজৰ একদম 100% সবে দিব সো আৰু কিটামান অফাৰ্স আছে হেতু মই বুজাম সোনকালে সো এই কিতাপ আপোনালোকে একদম মিছ নকৰিব অল দ্য ভেৰি বেষ্ট